খাবার লাগি একো নাহে কি বা বনোৱে শাক পাচলিও একো নাই দেখোনে তাইকে সোধো ৰ ৰহিলা আজি দেখোন পাচলি একো নাই বনাবার লাগি কি বনাবি ৰ যাওঁ ৰ কিবা পাওঁ নে বিচাৰি ও মায়ে ঘৰত নাই নেকি ৰহিলা কা সুধৰ ও ৰহিলা মায়ে ঘৰত নাই নেকি মা ক'ত গেল নাজানো ৰ মই আছে যাওঁ পথাৰত দেখি ঐ দেখত যা পথাৰৰ বেৰ গিলি যা ঘৰ মাইক দেখছা নেকি ওই ছাগল দেখে যাওয়া দেখছিল কি পাওয়া গেছে কিন্তু দে পিছে মই যাও দেখি একে রকম লাগান পা মাইক দেখি ও মা তো কি করছা রতিয়া বেহাত তুলবা আইছা ঘৰত তোক মই যখন বিচাৰিছিলো তোক দেখোন মই নাপালো চাবাইছো দে আৰু ঘৰত শাক পাচলি নাই বঢ়িয়া মোক খাদাই দিছি ৰ তো শাক তুলবা নাংগে যা তোৰ অসুখ হৈ আছে নহয় ঘৰত মই আনিম যো মাই বেহাত চাবা গৈছিল মাইক মই অসুখো হৈছে মাইক মই লৈ যাওঁ ৰ তহঁতে পিকনিক খাব আহিছা ক'ৰ পৰা আহিলি কেটেঙা মাইৰ লগত মাই পথাৰত বেহাত তুলবা গৈছিল তাকে নিবা আহিলোঁ মাইক অসুখো হৈছে মই মাইক ঘৰত লৈ যাওঁ ৰ ঘৰত যাবা আমাৰ পিকনিক খাবা নাখাওঁ দে খাই যাবি দুপৰীয়াৰ মানুহ যি পাৰো তাকে খোৱালো আৰু বেয়া চেয়া নাপাবি ৰহিলা তই ফলা চোন কি হলে তই মাইক পেলা পথাৰত দিছা তইতো নামা সেইকাৰণে হেদাইছো মাইৰে তো বহি মাইৰে সেইকাৰণে কিবা আন্দা হেদাইছো মই নাই নেকি মই নিজে শাক পাচলি বিচাৰি গৈছিলো হ'ব দে আমি এইটো ভিডিঅ'তে কি মেছেজ দিব বিচাৰিছোঁ গম পাইছোঁ চাগে আপোনালোকে এনেকুৱা ভৱিষ্যতে নকৰে যাতে সেইটোৱে মেছেজ দিব বিচাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব কোৱা আৰু তোমালোকে লগতে কমেণ্টো কৰিব ছাবস্ক্ৰাইব কৰিব লগতে থকা ঘণ্টা বদনটো দবাই দিব বাই বাই